নমস্কাৰ বন্ধুসকল, ৱেলকাম টু পিক এণ্ড নেট কেফে ইউটিউব চেনেল। তো গাইজ, জন্মৰ প্ৰমাণ পত্ৰ আপোনালোকে অনলাইন কেনেকৈ আবেদন কৰিব আজি ভিডিঅ' সম্পূৰ্ণকৈ জনাই আছোঁ। ঠিক আছে, কি কৰিব লাগিব, অনলাইন কৰিব লাগিব নে অফলাইন, আৰু 10 টকাত কেনেকৈ কৰিব আপোনালোকে। ঠিক আছে, চাৰ্টিফিকেট এপ্লাই তো সম্পূৰ্ণ জনাই আছোঁ আপোনালোকক। তো ভিডিঅ'টো একেলগে চাই যাব। তো যদি মোৰ চেনেলটো লৈ প্ৰথমবাৰ আহিছে পিক এণ্ড নেট কেফে ইউটিউব চেনেলটো, তো ছাবস্ক্ৰাইব কৰি দিব, কাগজে থকা বেল আইকনটোত ক্লিক কৰি দিব, কাৰণ এনেকুৱা ভিডিঅ' মই বনাই থাকোঁ আৰু আগলৈ বনাই থাকিম। তো বলক আৰম্ভ কৰোঁ ভিডিঅ'টো। তো বন্ধুসকল, প্ৰথমতে আপোনালোকে চাৰ্চ কৰিব লাগিব। ঠিক আছে, বাৰ্থ গুগলত আহিব আপোনালোকে, আৰু মই স্ক্ৰীন ৰেকৰ্ড কৰি আপোনালোকে দেখাইছোঁ বাৰ্থ চাৰ্টিফিকেট অনলাইন। ঠিক আছে, বাৰ্থ চাৰ্টিফিকেট আপোনালোকে চাৰ্চ কৰিব, বাৰ্থ চাৰ্টিফিকেট আছাম। ঠিক আছে বন্ধুসকল, এনেকৈ যদি চাৰ্চ কৰে আপোনালোকে গুগলত আহি যাব আপোনালোকে। তাৰপিছত এটা প্ৰথমত লিংক আহিব সেৱা সেতু বুলি। ঠিক আছে, বাৰ্থ চাৰ্টিফিকেট ৰেজিষ্ট্ৰেশ্যন এনেকৈ আহিব। তো আপোনালোকে কি কৰিব লাগিব, দুটা আছে, এটা আছে সেৱা সেতুত আৰু এটা আছে গভৰ্ণমেণ্টৰ ডাইৰেক্ট হেল্থ ফেমিলি যিটো অৰ্গেনাইজেশ্যন আছে, তো তাৰে আণ্ডাৰত দুটা আছে অপশ্যন। তো আপোনালোকে সেৱা সেতুত ক্লিক কৰি দিব। তো বন্ধুসকল, ইয়াতে আপোনালোকে চাব পাৰিছে চাৰ্ভিচেছ টেম্পৰেলি ডিউ টু অনগয়িং ৰেজিষ্ট্ৰেশ্যন অন নিউ চেণ্ট্ৰেল CRS পৰ্টেল আণ্ডাৰ দ্য অফিচ ৰেজিষ্ট্ৰেশ্যন জেনেৰেল চেঞ্চাছ কমিশ্যন অফ ইণ্ডিয়া। তো ইয়াতে অনলাইন ৰেজিষ্ট্ৰেশ্যন অফ হৈ আছে, কোনো কথা নাই। তো বন্ধুসকল, ইয়াতে চাওক আপোনাৰ ছাপৰ্টিং ডকুমেণ্ট কি কি প্ৰয়োজন হ'ব। ঠিক আছে, যিখিনি ডকুমেণ্ট আপোনাৰ লাগিবই কম্পালচাৰী। আৰু এইটো চাওক, ইয়াতে চাৰ্টিফিকেট অফ গাঁওবুঢ়া ছেক্ৰেটাৰী গাঁও পঞ্চায়তৰ এইখন লাগিব এখন। ঠিক আছে, চিল মোহৰ থকা এখন বাৰ্থ চাৰ্টিফিকেট ডমিচিয়েল। ঠিক আছে, এখন ফৰ্ম আছে, এই ফৰ্মখনত ফৰ্ম লাগিব। ইনষ্টিটিউশ্যন অফ বাৰ্থ ডমিচিয়েল বাৰ্থ যিটো আছে, যিটো আশা বা ANM তেওঁলোকে দি দিব, যিটো ফৰ্ম আছে এখন। তাৰপিছত আইডেণ্টি প্ৰুফ অফ ফাদাৰ মাদাৰ। ঠিক আছে, আধাৰ কাৰ্ড লাগিব, মা দেউতাকৰ পেন কাৰ্ড ভোটাৰ কাৰ্ড যিকোনো এটা প্ৰমাণ লাগিব। তাৰপিছত ইলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে আপোনাৰ ইনকাম হৈছে হোম বাৰ্থ, আৰু 21 দিনৰ ভিতৰত আপোনাৰ এইটো কৰিব লাগিব। তো এনেকুৱা নিয়ম আছে, 21 দিনৰ ভিতৰত আপোনালোকে জমা দিব লাগে জন্ম হোৱাৰ পিছতেই। যিকোনো আপোনাৰ বাচ্চা জন্ম হোৱাৰ পিছতে এইটো জমা দিব লাগে। আৰু ইয়াৰ চাৰ্জ হৈছে মাত্ৰ, ঠিক আছে, চাৰ্ভিচ 30 টকা। তো টোটেল হ'ব লাগিছে আপোনাৰ 40 টকা চাৰ্জ। তো বন্ধুসকল, আপোনালোকে আহিব ইয়াতে নেক্সট যিটো ৱেবছাইট মই ক'লোঁ, এপ্লাই ফৰ বাৰ্থ চাৰ্টিফিকেট গভৰ্ণমেণ্ট অফ আছাম। তো ইয়াতে হেল্থ এণ্ড ফেমিলি ইয়াৰ আণ্ডাৰত এইটো, বা আপোনালোকে কি কৰিব, হস্পিটেলত জমা দিব, য'ত কাগজ। তো আপোনাৰ ডকুমেণ্ট দুটা অপশ্যন আছে, এটা হৈছে অনলাইন আৰু এটা হৈছে অফলাইন। অফলাইনটো আপোনাৰ এইটো হস্পিটেলত যিটো আপোনাৰ বাৰ্থ হয় তাতে এইটো জমা দিব লাগে অফিচত। তো বন্ধুসকল, এই দুটা অপশ্যনে আছে, এটা অফলাইন এইটো আৰু এটা অনলাইন, কাৰণ ইয়াতে অফ হৈ আছে সেৱা সেতু পৰ্টেলত। ঠিক আছে, টেম্পৰেলি আনএভেইলেবল ডিউ টু অনগয়িং ৰেজিষ্ট্ৰেশ্যন। তাৰ কাৰণে যেতিয়া অনলাইন আহিব আপোনালোকে চেক কৰি থাকিব, কাৰণ ইয়াতে বহুত ট্ৰাফিক, মানে কি এইটো বহুত জন্ম হৈ থাকে, তো আমাৰ আসামতে হওক ইণ্ডিয়াতে হওক। তো এইকাৰণে এইটো প্ৰব্লেম দি আছে, যাৰ কাৰণে এইটো বন্ধ ৰখা হৈছে। তো আপোনালোকে চেক কৰি থাকিব, কেতিয়াবা এইটো আহি যায়। তো আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিছে। যদি ভাল লাগিছে লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই, জয় অসম। তাৰপিছত বন্ধুসকল, ইয়াতে আপোনাৰ একাউণ্ট যদি নাই, ইয়াতে ক্ৰিয়েট কৰি এপ্লাই কৰিব পাৰিব ইয়াতে।